आराम से रो। आप आपके आज के विजिट बराक विजिट के बारे में थोड़ा देखिए বৰাকত যিদৰে বানপানী হৈ আছে আমি যথেষ্ট চিন্তিত। পানী বাঢ়ি আছে। আজি কৰিমগঞ্জ শিলচৰ আজি যোগাযোগটো নাই, ৰাস্তাত যোগাযোগটো নাই। মানুহবোৰ নৌকাও দি আহিবলৈ হৈছে আৰু ডাঙৰ আজি সেইকাৰণে এই গোটেইখিনি স্থিতি আমি আগতে আমি গম পাইছিলোঁ আৰু সেইকাৰণে 3 दिन पहले ही हमने प्रोग्राम दे दिया था कि हमको 4 तारीख को यहाँ पे आना है और आज ইয়াত আহি আমি কাটিগড়া বৰখলা ঘূৰি আহোঁতে শিলচৰ আমি এই 3টা ঠাইত আজি এই দুদিনীয়া কাৰ্যসূচীত আমি লৈছোঁ আৰু ইয়াৰ বাহিৰে আমাৰ বিভিন্ন আমাৰ স্থানীয় ৰাইজে এই বানপানীৰ সময়ত তেওঁলোকৰ অভাৱ কি অভিযোগ কি আমি সেইখিনিও আমি বুজ ল'বলৈ আমি চেষ্টা কৰিম। সুইচ গেট নাই, ডাঙৰ প্ৰব্লেম। কাটিগড়ত সুইচ গেটৰ ডাঙৰ প্ৰব্লেম হৈছে। 15টা বান্ধ এতিয়াও ভালনাৰেবল হৈ আছে, দুৰ্বল হৈ আছে আৰু মুখ্যমন্ত্ৰী কিমানবাৰ কৈছে যে কামবোৰ হৈ যাব। ৱাটাৰ ৰিচৰ্চ মন্ত্ৰী কিমানবাৰ কৈছে কামবোৰ হৈ যাব। এছেম্বলিতটো কৈয়ে থাকে, কিন্তু আমি কি দেখা পালোঁ যে এতিয়াও বহুত ক্ষেত্ৰত যি ধৰণৰ প্লেনিং হ'ব লাগিছিল প্লেনিং হোৱা নাই। আনকৈ বহুত ঠাইত ৰিলিফো গৈ পোৱা নাই। আমি গম পাইছোঁ যে যোৱাকালি চাৰ্কল অফিচৰ বাহিৰত কোনটো সোণাই চাৰ্কল অফিচৰ বাহিৰত ধৰ্ণা দিবলৈ হ'ল মানুহবোৰৰ। কোনো ধৰণৰ যি বানপানীৰ সময়ত যি গুৰুত্ব দিব লাগিছিল দিয়া নাই। তাৰ মূল কাৰণ হ'ল যে বিজেপি অসমৰ ৰাইজৰ বাবে চিন্তা কৰাতকৈ এতিয়া কংগ্ৰেছলৈ ব্যস্ত। যোৱা 3 মাহৰ পৰা আমি দেখিছোঁ যে বিজেপি মন্ত্ৰী মুখ্যমন্ত্ৰী ৰাইজক কি সহায় কৰিব লাগে সেইখিনি কাম পাহৰি গৈছে। গৃহ বিভাগৰ কাম পাহৰি গৈছে। সেইকাৰণে মানুহক কৈছে যে এতিয়া আপোনাক আমি বন্দুক দিম, পিস্তল দিম। এইটো কি নীতি? বন্দুক পিস্তল যদি নাগৰিকক দিয়া যায় তেতিয়া কিমান হাহাকাৰ হ'ব আপোনালোকে নিজে জানে। মানুহবোৰে নিজৰ ব্যক্তিগত তেওঁলোকৰ ৰিভেঞ্জ ল'ব। ব্যক্তিগত কাৰোবাৰ লগত শত্ৰুতা আছে, সেই শত্ৰুতা তেওঁলোকে নিজৰ এই চৰকাৰৰ পৰা পোৱা বন্দুক আৰু ৰাইফল পিছত শেষ কৰিব। ব্যৱসায় ক'ত যাব? সেই স্থানীয় ব্যৱসায়সকলৰ ওপৰত এইবোৰ বিভিন্ন মানুহবোৰ এই বন্দুকবোৰ লৈ আক্ৰমণ চলাব, হেৰেছ কৰিব। তো মুখ্যমন্ত্ৰী ক'ত লৈ যাবলৈ বিচাৰে? প্ৰায়তো তৰুণ গগৈদেৱ অসমৰ মাজত শান্তি আনিবলৈ বিচাৰিছে আৰু যথেষ্ট সফলতা লাভ কৰিলে। আৰু মুখ্যমন্ত্ৰী আমাক আকৌ অতীতৰ ফালে লৈ যাবলৈ বিচাৰে, অৰাজকতাৰ ফালে লৈ যাবলৈ বিচাৰে, অশান্তিৰ ফালে লৈ যাবলৈ বিচাৰে। আৰু ইয়াৰ প্ৰত্যাহ্বান আমি দিম। আমাৰ কথাটো হ'ল যে আমি কংগ্ৰেছ দল ৰাইজৰ বিষয়বোৰ আমি গুৰুত্ব দিবলৈ বিচাৰোঁ আৰু সেইকাৰণে এটা দুদিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। आपको बहुत बड़ा एक रिस्पॉन्सिबिलिटी दिया गया है एपीसीसी के प्रेसिडेंट के तौर पे। क्या आपको लगता है जो विभाजन है या सारे जितने ऑपोजिशंस है आप एक कर पाओगे? देखिए, कांग्रेस नेतृत्व के प्रति मैं शुक्रिया अदा करता हूं। साथ ही साथ पिछले 4 दिन में आपने देखा कि कांग्रेस पार्टी ने किस तरीके से एक बहुत ही शानदार एक यात्रा जोरहाट से शिवसागर और शिवसागर से गुवाहाटी आयोजित किया और कल भी बहुत बढ़िया एक सभा रहा। तो कांग्रेस पार्टी पूरी तरीके से आने वाले चुनाव के लिए तैयार है। मेहनत करना है, मैं ये नहीं कहूँगा कि मेहनत नहीं करना। हर चुनाव मुश्किल के हिसाब से लेना चाहिए। मेहनत करना है, बलिदान करना है, त्याग करना है, पर निश्चय ही अगर हम मेहनत करेंगे लोगों का आशीर्वाद हमें मिलेगा और चुनाव में हमारी जीत हो। চাওক, মই আহিছোঁ শিলচৰলৈ। যোৱাকালি মই দায়িত্ব লৈছোঁ। বৰ্তমান বানপানী সমস্যা এই মাহত ভয়াৱহ বানপানী ৰূপ ধাৰণ কৰিব আমাক যেন লাগিছে। লখিমপুৰ শিৱসাগৰতো আমাৰ দলৰ মানুহবোৰ গৈ আহিলে। তো আমি সেইকাৰণে এই সময়ত আপোনালোকৰ মাজত আহি বানপানী বিষয়বোৰ আমি পাতিছোঁ। বিভিন্ন আৰু নিৰ্বাচন আছে, নিৰ্বাচনী কৌশল আমি দলীয় মঞ্চত আমাৰ যেতিয়া PAC মিটিং হ'ব और दलर मंच आम विभिन्न आमार राय तार ऊपर आलाप आलोचना हो। ये आप कोई पिक्चर देख रहे हैं? कोई पिक्चर चल रहा है क्या?
सिंघम 2 वार्ड 3 क्या 10 सितंबर के लिए? अगर इतना गंभीर मामला है तो अभी तुरंत सारे बताओ कि क्या तुम्हारे पास जानकारी है? कोई पिक्चर चल रहा है क्या? और अगर पिक्चर चल रहा है एकदम सी ग्रेड पिक्चर है, सी ग्रेड पिक्चर होगा, पूरा तरीके से फ्लॉप होगा। पिछले 10-11 साल से ये सरकार चुप थी। ये सब बातें पिछले लोकसभा में क्यों नहीं बोला? पिछले लोकसभा में जब पूरा कैबिनेट जोरहाट में बैठ गया था तब क्यों नहीं बोला? अब जब विधानसभा चुनाव पास में आ रहा है तो ये सब बातें याद आ रहा है। आप प्रेसिडेंट होने के बाद মুখ্যমন্ত্ৰী ভয় খাইছে নেকি আপুনি প্ৰেচিডেণ্ট হোৱাৰ মই তো তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা বিজেপি মইতো তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যদি এনেদৰে আমাৰ লগত লাগি নাথাকিলেহেঁতেন এই গধুৰ দায়িত্ব মই নাপালেহেঁতেন। আজি যি স্থানত মই আছোঁ এই স্থানত মুখ্যমন্ত্ৰী এটা ডাঙৰ ভূমিকা আছে। মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন। दो इम्पोर्टेंट Thank क्वेश्चन। you. आप प्रेसिडेंट होने के बाद गौरव जी फटाफट